वेलकम बैक टू माय यूट्यूब चैनल अंकुश ब्लॉग। आज এই ভিডিওটো মই এতিয়া ক'লে গৈ আছোঁ জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকিব। ভিডিওটো বহুত ইণ্টাৰেষ্টিং হ'ব, চ' শেষলৈকে চাই থাকিব। তো মই এতিয়া চেণ্টাৰ আহি পালোঁ, গাড়ীত যাব লাগে, দেৰি হৈছে গাইছ। মই গাড়ীত উঠিলোঁ আৰু মানে গাড়ীত মানে বহিব চিট নাই, তো থিয় হৈ গৈ আছোঁ। চাই থাকিব। সিনিয়ৰ বাহঁতো আছে বাৰুতে, তো দেখাম কেনেকৈ এতিয়া গাড়ীৰ পৰা নামিলোঁ, তাৰপিছত বাহঁতকো দেখাম। তো লগ পাই আছোঁ কলেজত, নে কি কয় ব'লক। তো গাইছ এয়া কলেজ আহি পাই গ'লোঁ আৰু এইফালে সেয়া চিনিয়ৰ বাহঁতো আছে। তো এয়া চিনিয়ৰে জুনিয়ৰ বাৰুতে বা কিবা কৈ দিয়া আৰু ভিডিঅ'ত ভাল এই চাই দিয়ে এইফালে এইফালে লাষ্ট কৰিছে কৈ দিবা হয়। তো এয়া আহি পাই গ'লোঁ। ডিপাৰ্টমেণ্টৰ ৰুমত আহি পাই গ'লোঁ আৰু এইফালে আকাশ, তাৰপিছত এইফালে ইয়াত বিকাশ আছে, বিকাশ ফালে মোবাইল হ'ব। এইফালে এয়া নতুন ফ্ৰেণ্ড হাই কৈ দিয়া। তো গাইছ আমি অলপ পিছত ড্ৰেছ কৰি লওঁ। তো গাইছ ফাইনেলি আমাৰ ধুতি গামোচা আৰু কুৰ্তা পিন্ধি ল'লোঁ, ড্ৰেছ মানে পূৰা হৈ গ'ল আৰু ফিটিং। আৰু এইফালে দাদাহঁতে চিনিয়ৰ দাদা দেই, কি ক'বা এইফালে আহে বোলে তো কি ক'বা দাদা কোৱা কি কোৱা। তাৰপিছত আমাৰ আজি প্ৰগ্ৰাম এটা আছে, ৰেলী যাব লাগে, সেইটো ৰেলী গাড়ী চব চবেই তৈয়াৰ হৈ আছে, ছাপোৰ্ট কৰিবা সদায়। আৰু এয়া চিনিয়ৰ দাদাহঁত আছে, এইফালে চোৱা দাদা দাদা এইফালে চোৱা, কি ক'বা কিবা এটা কৈ দিয়া ভিডিঅ'ত। আজি হিৰক জয়ন্তী উপলক্ষে আমি ৰেলীলৈ যাম, চব পূৰা ওলাই গৈ সাজু হৈছে, পূৰা মজা লাগিব, এনজয় কৰিম। ৰেডি দাদা চিনিয়ৰ দাদা হয়, কিবা কৈ দিয়া কি ক'বা আজি ৰেলী ভাল হ'ব লাগে ৰেলীটো, তাকে একদম পূৰা আমাৰ আছামিজ ডিপাৰ্টমেণ্টটো পূৰা একদম হিলাই দিব লাগে একদম পূৰা। তো ৰেলীৰ কাৰণে আমি ৰেডি হৈ আছোঁ আৰু কিছু সময়ৰ পিছত ৰেলীটো ষ্টাৰ্ট হ'ব আৰু ৰেলীৰ কাৰণে আমি ফাইনেলি ৰেডি হৈ গ'লে ডিপাৰ্টমেণ্টৰ পোৱালিখিনি মাতিছে আগত। তো আমি এতিয়া গৈ আছোঁ। হেৰি আহিব আৰু কি ক'বা হেৰি হেৰি
লয়ন্দা চাব বা সেইফালে চাই দিয়া বিকাশ দা কৈ দিয়া ভাল লাগিছে পুৰা মজা জুই একদম সঁচা জুই তেজপুৰ কলেজ জুই তেজপুৰ কলেজ জুই কৈ দিয়া তো গাইজ ফাইনেলি ৰেলী শেষ হৈ গ'ল তো চবৰে মানে ৰেলীত খোজকাঢ়ি খোজকাঢ়ি ভৰি বিষাইছে ন তো আহি অলপ ৰেষ্ট লৈছে মানে তো গাইজ ৰেলী শেষ হোৱাৰ পিছত আমি ইয়াৰ এনেকৈ ৰুমত আহিলোঁ আৰু চিনিয়ৰ দাদা বাইদেউসকল আৰু আমি এনেকৈ অলপ নাচি মানে অলপ ফূৰ্তি কৰিলোঁ বঢ়িয়া বঢ়িয়া আমাৰ